বন্ধুসকল নমস্কাৰ। কি খবৰ আপোনালোকৰ? যিয়ে নহওক মই ৰাতি খবৰটো ল'লোঁ আপোনালোকৰ। আৰু মই আজি আপোনালোকক লৈ যাম মন্দিৰত যাম কি কাৰণত মানে এইটো শাওণৰ মাহত মানে বলবম যায়। মই আগৰ দুটা বাৰত মানে যাব নোৱাৰিলোঁ কিবা এটা অসুবিধাৰ কাৰণে। এতিয়া মানে আজি মই যাম মন্দিৰত যাম। মানে এতিয়া কোনটো মন্দিৰত যাওঁ মানে বাটতহে ডিচিশ্যন ল'ম ক'ত যাওঁ। বাটত বা পুলিচে ক'বই না কি না ঘৰকলৈকে ৰিটাৰ্ণে পঠাই দিয়ে, সেইটো মানে বাটত যায়ে গম পাম। যিয়ে নহওক ভিডিঅ'টো চাই থাকক। আৰু মই ড্ৰেছ চেছাৰ এইগিলাখানৰ মানে ৰেডি কৰি লৈছোঁ আৰু এইবিলাক পিন্ধি উঠি যাম। আৰু দ্বিতীয় কথা হৈছে কি, আজি মানে ফ্ৰেণ্ডশ্বিপ ডে, সকলোকে মই মোৰ ফালৰ পৰা ফ্ৰেণ্ডশ্বিপ ডেৰ শুভেচ্ছা যাচিলোঁ। আৰু ভিডিঅ'টো চাই থাকক, আপোনালোকে নিশ্চয় ভাল পাব চাই। আৰু এয়া আমাৰ চুকু যাবা নেকি? বলবম যাবা? বাবা এই আমি চুকুক আমি লৈ যাব লাগিব লগত। আৰু চাই থাকক ভিডিঅ'টো। মই কাপোৰখিনি পিন্ধি লওঁ, মানে কাপোৰ পিন্ধোতেতো মানে ভিডিঅ'টো কৰি থাকিব নোৱাৰি। অলপ সময় আৰু মই কাপোৰখিনি পিন্ধি লওঁ, ড্ৰেছ চেছ কৰি ল'লোঁ আৰু মানে যাবা। দাড়ি চুলি অলপ বেছি লাম্বা হৈছেতো, মানে এইটো মাহ তাৰমানে দাড়ি চুলি কোনো কাটাই নাই। আৰু ড্ৰেছযোৰা পিন্ধাৰ পাছত অলপ বেলেগ আৰু নিজকে নিজে অলপ সন্যাসী হেন লাগে আৰু ব্ৰহ্মচাৰী এনে। আপোনালোকে গৈছে নাজানে বলবমত? আৰু এইগিলাখান কাপোৰ পিন্ধকচোন, আপোনালোকে পিন্ধি বলবমত যাওক। এটা ধৰ্ম মানে নিজকে নিজে এটা বেলেগ লাগে। আৰু যিয়ে নহওক, যোনে মানে বলবমত যাই পোৱা নাই মানে ভিডিঅ'টো চাই থাকক। আৰু বলবমত যাই তাতে আমি কেনেকৈ কি কৰোঁ, নদীৰ পৰা কেনেকৈ পানী তুলি মানে শিৱলিংগত আমি ঢালোঁ, সেইখিনি বস্তু আপোনালোকক কিমানখিনি পাৰোঁ মই মানে তাতে যাই মই দেখাম। আপোনালোকে চাই থাকক, ভিডিঅ'টো মানে কাটি নিদিব, লাষ্টলৈকে চাওক, নিশ্চয় ভাল পাব। যিয়ে নহওক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মানে আহি মানে বাটত আমি ৰৈ মাথো এখন মানে দোকানত মানে শুনছোঁ। এতিয়া আমি দোকান এখনত, এইখন দোকানৰ ভিতৰৰ পৰা আমি অলপ ধূপ চুপ ল'ম। আৰু তাতে যাই ধূপ পাওঁ না নাপাওঁ আশা নাই, কম আছে। আৰু মোৰ গাড়ীখন ইখনে লৈ যাম, মানে বাইকত যোৱাটো অলপমান দিগদাৰটো। আমি দোকানখনৰ ভিতৰত আহিলোঁ, ইয়াতে অলপ ধূপ চুপ কিবা কানি ল'ম। ডেচলা ল'ম না নেকি? ডেচলা এটা ল'ম, এনেকৈ। আমাৰ গাঁৱৰে দোকান হয়, মানে ৰাতি ইয়াক মানে ঘুমে আছিলে, বিচনাৰ পৰা ইয়াক উঠাই লৈ আহি এই দোকানত এতিয়া আমি তাৰমানে অলপ বস্তু পাতি ল'ব ধৰিছোঁ। আৰু এইফালে যাম লাহে ধীৰে। যিয়ে নহওক ভিডিঅ'টো চাই থাকক, নিশ্চয় ভাল পাব। বাকীখিনি আপোনালোকে পিছকলৈকে মানে চাই থাকিলে চবখিনি ভালেই পাব। চাই থাকক ভিডিঅ'। একচুৱেলি পুলিচৰ ভয়ত অহা নাছিলোঁ, কিন্তু এতিয়া পাঠশালা হাউচত কোনো পুলিচে নাই। ইয়াতে মিছা এনে ভয় খাই আছোঁ। এতিয়া আমি টিহু মন্দিৰ আহি পালোঁ। টিহু মন্দিৰত একোৱেই নাই, তাৰমানে চব বন্ধ আছে। মানে কি কাৰণত বন্ধ আছে, মানে লকডাউনৰ কাৰণে বন্ধ আছে কিজানি। এই টিহু মন্দিৰ এইটো কোনো মানুহ নাই। টিহু মন্দিৰত বেনাৰ মাৰি দিছে, মানে ধূপ চাকি জ্বলোৱাটো মানে নিষেধ আছে ইয়াতে, মানে কোনো এটা মানুহ নাই। এতিয়া আমি মানে বেলেগ এটা মন্দিৰত যাম ইয়াৰ পৰা। মানে কৰোণাৰ কাৰণে এইটো বন্ধ কৰি দিছে গেটখনত। মই গেটখন দেখাই আছোঁ, চাই থাকক। টিহু চিফ কমিটি তাৰমানে এতিয়া লিখি দিছে গেটখনত, চৰকাৰী নিৰ্দেশনা মানে কৰোণা ভাইৰাছৰ বাবে এইবাৰ শাওণ মাহৰ বলবম উৎসৱ সাময়িকভাৱে বন্ধ ৰখা হৈছে। মানে কমিটিৰ ফালৰ পৰা এইখিনি লিখি দিছে। এতিয়া আমি মানে জালিঘাটা মন্দিৰত যাম। তাতে বোলে আৰু কি আছে, তাতে মানুহ আছে নে নাই এইটো গম নাপাওঁ। যিয়ে নহওক আমি এতিয়া জালিঘাটা মন্দিৰত যাওঁ, তাতে চাওঁ তাতে কেনেকুৱা, তাতে লকডাউনত কিবা হৈছে নে নাই নে কি। যিয়ে নহওক চাই থাকক ভিডিঅ'টো, লাষ্টলৈকে চাওক, পৰিৱেশটো চাই লওক। আমি জালিঘাটাত থান পালোঁ। বাপৰে গেটখন একদম বাপৰে কি সাংঘাতিক বনাইছে ৰে। অ' মাই গড, এইখনে মানে জালিঘাটাৰ মানে থান, মানে এইখন গেট, ৰাতিৰ গেট এইখন, মানে কিমান সুন্দৰ। আৰু ভিতৰত ভক্তৰ ভিৰ বহুত আছে। আমি বাহিৰৰ পৰাই দেখা পাই আছোঁ, ভিতৰত বহুত ভক্ত আছে। আমি আপোনালোকক ভিতৰত লৈ যাম আৰু ভিতৰৰ বস্তুখিনি আপোনালোকক ভালদৰে দেখাম। চাই থাকক ভিডিঅ'টো, পিছকলৈকে আৰু বেছি ভাল লাগিব, চাই লওক। ভক্তসকলে কি ধৰণে একদম আৰু প্ৰভুৰ ওচৰত নাম প্ৰসংগ কৰি আছে, চাওক, বঢ়িয়া, একদম বিৰাট মজা, ভাল লাগি গৈছে এইবিলাক। তাৰমানে আমাৰ বলবম লক্ষ্মী মানে একো শুনাই পেলাই, মানে ভিতৰত বিৰাট হাল্লা হৈ আছে। এইবিলাক চব ভক্ত আছে, বহুত ভক্ত আছে। চাই থাকক, মানে লাইটৰ পোহৰটো অলপ কম, মানে ভালদৰে অস্পষ্ট বহুত ভক্তৰ ভিৰ আছে ইয়াতে। মানে কি কৈছোঁ একো বুজিয়ে নাপায়।
ঠাই ফুৰা মাঙাৰু ধতুৰা পূজা অৰ্চনা হ'ল আৰু আমি তিনিওজনে আহিছিলোঁ আমাৰ গাঁৱৰ পৰা আমাৰ গাঁৱৰ পৰা তিনিটা আহিছিলোঁ মানে এতিয়া আমি এনে মানে ধূপ চাকি জ্বলালোঁ এতিয়া আমি এটাকে যাম আৰু বাহিৰত মানে বেছি লাম্বা ভিডিঅ' নকৰোঁ মানে এইখিনিয়ে আৰু বছ এতিয়া হৈছে এতিয়া আমাৰ শিৱলিংগৰে এইবোৰ আমি পানী চানী ঢালিলোঁ পানী তুলি আনি পৰা তাতে পানী চানী ঢালি দিলোঁ এতিয়া আৰু বাকী অলপ দত্তখিনি আপোনালোকক দেখাওক ইয়াতে চাওক এতিয়া চাই থাকক আৰু মানে লাষ্টলৈকে চাওক বহুত ভাল লাগিব এইটো মানে ৰাতিৰ ভিডিঅ' মানে বেছি স্পষ্ট নহয় তাৰমানে ভিডিঅ'খিনি মানে চাই থাকক আজি মোৰ বলবমৰ ব্লগটো এইখিনিয়ে আছিল আৰু ইয়াত বৰ বেছি দীঘল নকৰোঁ আৰু এতিয়ালৈকে যিসকলে লাইক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰি লওক আৰু ঘাণ্টিটো বাজাই দিব আৰু সেইখিনি কথাটো আৰু জানেয়ে তেতিয়াহ'লে আজিলৈ এৰিছোঁ জয় আই অসম।